কলিয়াবৰৰ হাটবৰত প্ৰয়াত আৰক্ষী বিষয়া মস্কু শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি। কলিয়াবৰৰ সুসন্তান এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়া মস্কু শইকীয়াৰ অকাল বিয়োগত মৰ্মাহত কলিয়াবৰবাসী। এসময়ৰ কলিয়াবৰৰ সাংস্কৃতিক কৰ্মী সুদক্ষ অভিনেতা আছিল মস্কু শইকীয়া। এগৰাকী মানৱ দৰদী আৰক্ষী বিষয়া মস্কু শইকীয়াই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত পৰশি নিশা হৃদক্ৰিয়া বন্ধ হৈ ইহসংসাৰ ত্যাগ কৰে। আজি মস্কু শইকীয়াৰ গুণমুগ্ধসকলে হাটবৰত বন্তি প্ৰজ্বলন কৰি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনায়। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ প্ৰতিবেদন IBC নিউজ আছাম। আজি হাটবৰৰ যুৱকসকল গোট খাই আমি মস্কু শইকীয়াৰ স্মৃতিত এগছি চাকি জ্বলাই তেখেতৰ আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ। তেখেতৰ বিয়োগ অকল হাটবৰ অঞ্চলৰ নহয়, কলিয়াবৰৰ এটা বিশেষ ক্ষতি। কেৱল কলিয়াবৰৰে নহয়, তেখেত অসমীয়া এজন দক্ষ প্ৰশাসনিক বিষয়া হেৰুৱাইছে। তেখেত এজন মানৱ দৰদী প্ৰশাসনিক বিষয়া আছিল, পুলিচ বিষয়া আছিল, সাংস্কৃতিবান যুৱক আছিল। হাটবৰ অঞ্চলত প্ৰায়কেইটা অনুষ্ঠানৰ লগতে তেখেত জড়িত হৈ আছিল। তেখেতে আগতে পুলিচ বিষয়াৰ চাকৰি কৰাৰ আগতে হাটবৰ অঞ্চলত প্ৰায় প্ৰতিটো অনুষ্ঠানতে বিশেষকৈ চিত্ৰলেখা ডেমো প্ৰডাকশ্যন হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ বহুকেইখন নাটকত তেখেতে অভিনয় কৰিছে আৰু তেখেতৰ অভিনয়ৰ যোগেদি কলিয়াবৰ অঞ্চলত এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। পুলিচৰ চাকৰি কৰি থকা অৱস্থাতো তেখেতে ভালেকেইখন চিৰিয়েলত অংশগ্ৰহণ কৰি তেখেতে পুলিচ বিভাগৰ লগতে অসমৰ তথা কলিয়াবৰৰ নাম উজ্জ্বল কৰিছিল। তেখেতৰ নিচিনা এজন মানৱ দৰদী সাংস্কৃতিবান পুলিচ বিষয়াক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। ই কলিয়াবৰৰ এক সম্পদ আছিলে তেখেত, আৰু এই কলিয়াবৰৰ সম্পদ হেৰুৱাই আচলতে আমি সঁচাই মৰ্মাহত হৈছোঁ। আত্মাৰ আমি চিৰ শান্তি কামনা কৰিছোঁ। ধন্যবাদ।